रायजोनि केबिनेट मन्थ्रिया थिरांथा लानाय बादियै 1 अक्ट'बरनिफ्राय गोहोम गोनां जागोन बेसेन बांगोन साहा बिलाइ खाग्रानि लेबारफोरनिया। सरकारनि थिरांथायाव गोजोनाखै आदिबासि फरायसा आफादा। सिगाङावनो लेबारफोरनि मजुरिखौ 350 रां सावरायनायनि दाबि खालामबोबाय थादोंमोनब्लाबो बेसेन बारायनायखौ मिरु खालामनानै 525 रांसिम साहा बागाननि लेबारफोरनि मजुरि बारायनायनि दाबि आदिबासि फरायसा आफादनि दैदेननायाव। फातिमाबाद साहा बागानाव आदिबासि फरायसा आफादनि मिरु आरो जिल्ला बाहागोनि दैदेननायाव फिनजाथाय खालामदों। बरपेटा रडनिफ्राय अनजय बसुमतारिनि खौरां। হয়, আজি যোৱাকালি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে এটা কেবিনেট ডিচিশ্যন লৈছে, চাহ শ্ৰমিকৰ মজুৰি 18 টকা বৃদ্ধি কৰিছে। সেইটো লৈ কিছু আমি সন্তুষ্ট হ'লেও সম্পূৰ্ণৰূপে আমি আশ্বস্ত হ'ব পৰা নাই আৰু সন্তুষ্ট হ'ব পৰা নাই। কাৰণ আজিৰ দিনত যদি আপোনালোকে চাই যেনেকৈ মূল্য বৃদ্ধি হৈছে, চিলিণ্ডাৰৰ দাম, ইলেক্ট্ৰিচিটিৰ বিল এইবিলাক যেনেকৈ বৃদ্ধি হৈছে, সেই হিচাপত যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ চাহ শ্ৰমিকৰ প্ৰত্যেকৰে মজুৰি 525 টকা কৰি হ'ব লাগে। আমি 2017 চনত আমি ডিমাণ্ড কৰিছিলোঁ 350 টকা, কিন্তু এতিয়া আমি সেই ডিমাণ্ডটো বঢ়াই কেনে 525 টকা কৰিছোঁ। এইটোৰ কাৰণেই সকলো বস্তুৰে দাম বৃদ্ধি হৈছে। তো বৰ্তমান যুগত নিজৰ পৰিয়ালৰ ভৰণ পোষণ আৰু ল'ৰা ছোৱালীক যদি ভাল শিক্ষা দিবলৈ খোজে তেতিয়াহ'লে কিন্তু 525 টকা আমাক মজুৰিটো প্ৰয়োজন আছে। আমি আত্মসন্তুষ্ট বুলি ক'ব লাগিব, কাৰণ আমাৰ মূল দাবীখিনি আছিলে যে 2016 চনত 17 চনত আমি দাবী কৰিছিলোঁ 350 টকা। তাৰপিছতে আমাৰ বৰ্তমান সময়ত আমাৰ যোনটো নেকি মূল্য বৃদ্ধি হৈছে, এইটোৰ ফলত আমি 525 টকাকৈ আমি এটা পৰিয়ালৰ সুকীয়াকৈ মানে ভালকৈ জীৱন যাপন কৰাৰ কাৰণে এটা 525 টকা দিলেহে আমাৰ শ্ৰমিকসকল ভালকৈ পৰিচালনা কৰিব পাৰিব নিজৰ পৰিয়ালক। তো এইটো হিচাপে আমি দাবী কৰিছোঁ, আৰু এইটো হিচাপে 18 টকাকৈ যোনটো মূল্য বৃদ্ধি কৰিছে চৰকাৰে, এইটোৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে দাবী উত্থাপন কৰিছোঁ যে 525 টকাকৈ যদি তেওঁলোকে আমাৰ মজুৰি বৃদ্ধি কৰে, শ্ৰমিকৰ দৈনিক মজুৰি, তেতিয়াহ'লে কিন্তু শ্ৰমিকৰ প্ৰতিটো পৰিয়ালৰ মাজত এটা হাঁহি বিৰিঙাব, আৰু প্ৰতিটো শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে যেনেকুৱা ধৰণে বৰ্তমান তেনেকুৱা ধৰণে তেওঁলোকে মানে জীৱন যাপন কৰি আছে, এইটো হিচাপে কিন্তু এটা ভাল এটা পৰিৱেশ আহিব বুলি আমি আশা কৰোঁ। আৰু লগতে যোনটো নেকি সংৰক্ষণৰ ব্যৱস্থা কৰিছে চাকৰিৰ ক্ষেত্ৰত, ইঞ্জিনিয়াৰিং পঢ়াৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত, এইটোৰ ক্ষেত্ৰততো বহুত আগতে ল'ব লগা আছিলে, কিন্তু বৰ্তমান চৰকাৰে যোনটো নেকি ব্যৱস্থা গ্ৰহণ কৰিছে এইটো আমি ধন্যবাদ আৰু আদৰণি জনাইছোঁ। এইটো যদি প্ৰকৃত ৰূপত মানে ৰূপৰেখা তৈয়াৰ কৰিব লাগে বা তেওঁলোকক মানে ৰূপায়ণ কৰিব লাগে, তেতিয়াহ'লে কিন্তু প্ৰতিটো বিভাগ স্বচ্ছ আৰু নিকাভাৱে চাব লাগিব। নহ'লে আজিৰ তাৰিখতো আমাৰ চাহ শ্ৰমিকৰ ল'ৰা ছোৱালীসকলক একেবাৰে মানে যোনটো নেকি ব্যৱহাৰ পাতি মানে কিছুমান পঢ়িবলৈ গৈছে তথাপিও তেওঁলোকক মানে বিভিন্ন ধৰণৰ মানে ব্যৱহাৰ কৰিছে, যাৰ কাৰণে মানে আমাৰ গোসাইগাঁও নিচিনা বা আমাৰ কোকৰাঝাৰ নিচিনা জেগাত মানে এটা মেডিকেল কলেজত তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে, আমি প্ৰতিক্ৰিয়া দেখিবলৈ পাইছোঁ। গতিকে আমি আশা কৰিছোঁ চৰকাৰৰ প্ৰতিটো বিভাগে যাতে যিখিনি মানে তেওঁলোকে সংৰক্ষণৰ ব্যৱস্থা কৰিছে কাৰ্যকাৰী ক্ষেত্ৰতো মানে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক, আৰু এই ক্ষেত্ৰত যদি ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে কিন্তু নিশ্চয়কৈ চাহ শ্ৰমিকৰ ল'ৰা ছোৱালী আমাৰ চাহ বাগিচাত এটা সুকীয়া এটা পৰিৱেশ আহিব, আৰু ইয়াৰ ক্ষেত্ৰত মানে উন্নয়নৰ দিশত যোনটো নেকি অসম গতি কৰিছে সেই গতিত মানে এটা চাহ শ্ৰমিকসকল এডজাষ্ট কৰি চলিব পাৰিব বুলি আমি আশা কৰিছোঁ। नोंथाङा गावनि फेभरेट श' नायनायाव स्ल' इन्टारनेट स्पिडनि थाखाय बानायफैबाय नामा? गोजोननि नोगोर क'क्राझाराव नोंथांमोननि थाखाय आर'नाइ टेक्न'लजिसआ लाबोदों हाई स्पीड फाइबार ऑप्टिक ब्रॉडबैंड प्लान्स। मात्र 399 रां पार मानावनो नोंथांमोना आनइन्टाराप्टेड स्ट्रीमिंग, गेमिंग, आपल'ड, डाउनल'ड आरो ब्राउजिं खालामनो हागोन। आबुङै मिथिनो थाखाय गाहायाव होनाय वेबसाइटआव नायनो हागोन आरो नैबे जामबुं नम्बराव जगाजग खालामनो हागोन। जामबुं नङा जाबाय 8812989283 नङाब्ला 8099554827।